এটা বস্তু মানে প্ৰকৃতিৰ যদি কাম কৰিব বিচাৰে প্ৰকৃতিৰ বাবে তেনেহ'লে কি মানে কেৱল গছ ৰোৱাটোৱে মানে প্ৰকৃতিৰ বাবে কাম কৰা নেকি? আচলতে নহয়। প্ৰকৃতিৰ বাবে যদি কাম কৰিম বুলি ভাবে বহুত কিবা কিবি কৰিব পাৰে। যেনেকুৱা এইফালে এইবিলাক চাওক, এইবিলাক হৈছে কাৰ্টুন, কিবা কিবি বস্তু আনিছিলোঁ তো এইবিলাক কাৰ্টুনবিলাক মানে এনেকৈ ৰৈ আছে। তো এই কাৰ্টুনবিলাক বহুতে কি কৰে, কাৰ্টুনবিলাক বহুতে পুৰা দিয়ে মানে বস্তু এটা আনিছে মানে দৰকাৰ নাই মানে ঘৰত জমা কৰি থৈ কৰি মানে ডাইৰেক্ট কি কৰিব মানে পুৰা দি দিব। কিন্তু পুৰা দিয়াত কৰি যদি অলপ জাপি জুপি মানে ঘৰত যদি জমা কৰি থৈ দিয়ে, এটা সময়ত যদি ধৰি লওক 5 কেজি 10 কেজি হয় একেলগে বিক্ৰী কৰি দিয়ে, তেতিয়াহ'লে কিবা এটা পইচা পাব। লগতে কি হয়, এই কাৰ্টুনবিলাক যে বনাই যে এইবিলাক বনাই মই জনাত মানে গছৰ পৰাই মানে বহুত বস্তুৱে আমাৰ বহী কিতাপটো ধৰি লওক জানেই আপোনালোকে কাগজ কিবা কিবি বনায়, কিন্তু এই কাৰ্টুনবিলাকো এই গছৰ পৰাই বনায়। তো যিহেতু গছৰ পৰা গছ কাটি এই কাৰ্টুনবিলাক বনোৱা হয়, তেনেহ'লে এই কাৰ্টুনবিলাক যদি আমি জমা কৰি ৰাখি মানে ৰিচাইকেল কৰোঁ, ধুনীয়াকৈ জাপি থলোঁ, এদিন বিক্ৰী কৰি দিলোঁ, মানে কাৰ্টুন কিনা মানে আহি থাকে মানুহ মাজে মাজে। তো ভাঙা চিঙা যিবিলাকে কিনে সেইবিলাকেও মানে কাৰ্টুন লয়। তো যদি সেইবিলাক যদি বিক্ৰী কৰি দিয়া হয় এইবিলাক ৰিচাইকেল হ'ব, ইয়াৰ পৰা আৰু কাৰ্টুন বনাব বেলেগ। তো এনেকৈ মানে বস্তুটো ৰিচাইকেল হৈ গছ অলপ হ'লেও কমকৈ মানে কাটা যাব। তো এনেকৈও প্ৰকৃতিৰ মানে আমি ৰক্ষা কৰিব পাৰোঁ। এটা বস্তু আপোনালোকে মন কৰিব, আমি যিদৰে প্ৰকৃতিৰ লগত বৰ্তমান খেলি আছোঁ, এনেকৈ যদি খেলি থাকোঁ তেনেহ'লে এদিন ভৱিষ্যত প্ৰজন্ম মানে আহিবলগীয়া যিখিনি আমাৰ নতুন প্ৰজন্ম আছে, তেওঁলোকে এদিন মানে অৱস্থা বেয়া হ'ব তেওঁলোকে অক্সিজেনৰ কাৰণে শুদ্ধ বতাহ মানে অক্সিজেন, তাৰপিছত পানী, বিশুদ্ধ খোৱা পানী এনেকুৱা বস্তুবিলাকৰ কাৰণে মানে অৱস্থা বেয়া হৈ যাব তেওঁলোকৰ, মানে বিচাৰি নাপাব। আৰু এটা সময়ত এইবিলাক বস্তু যিবিলাক মানে আমাৰ ধনী ধনী বিজনেছমেন আছে তেওঁলোকে বিজনেছ কৰিব এইবিলাক বস্তু লৈ, সেইকাৰণে আমি এইবিলাক সংৰক্ষণ কৰিব লাগে, আমি বচাব লাগে এইবিলাক।